নমস্কাৰ। মৰাণসকলে কিয় জাতীয় শ্বহীদ দিৱস 2 মাৰ্চ তাৰিখে উদযাপন কৰে বা কাৰ উপলক্ষে উদযাপন কৰে তাৰ বিষয়ে জনাৰ আগতে তাৰ লগত জড়িত কাহিনীটো জনোৱা হওক। 2010 চনৰ আৰম্ভণি সময়ত অসমত হোৱা অত্যাধিক মূল্যবৃদ্ধিয়ে অসমৰ সচেতন নাগৰিক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনবোৰে চৰকাৰৰ বিৰুদ্ধে নামি পৰিছিল। সেই সময়তে সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিকে ধৰি পূৰ্বতে নিজৰ প্ৰাপ্য দাবী যেনে জাতীয়কৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত সাহিত্য শাসনৰ দাবীসমূহ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰ পৰা কোনো সন্তোষজনক পদক্ষেপ নোপোৱাৰ লগতে মৰাণ জাতিক বাৰে বাৰে অৱহেলা প্ৰতাৰণা হৈ থকা আদি কাৰ্যবোৰৰ বাবে তীব্ৰ প্ৰতিবাদ জনাই ডিৰাগ গেটৰ পৰা দিছপুৰৰ লাজ গেটলৈ মটৰচাইকেল ৰেলী কৰে। ৰেলীটোৰ নাম আছিল দিছপুৰলৈ যাওঁ বলক। এই যাত্ৰাৰ তাৰিখ আছিল 2010 চনৰ 26 ফেব্ৰুৱাৰী। মুখ্য নেতৃত্ব দিছিল ততুকান্ত মৰাণ আৰু মৃদুল নেওগে। ধৰ্মীয় ৰীতি নীতি কৰাৰ লগতে আইন শৃংখল বজাই ৰাখি দিনৰ 10 বজাত অৰ্থাৎ 26 ফেব্ৰুৱাৰী ৰেলী আৰম্ভ কৰে। প্ৰায় 2000 মটৰচাইকেলত দুজনকৈ ছাত্ৰ সন্থাৰ কৰ্মীয়ে যাত্ৰা কৰিছিল। সেইদিনাই আবেলি শিৱসাগৰৰ কচুমাৰী লখুৰাখন প্ৰাথমিক বিদ্যালয় চৌহদত প্ৰৱেশ কৰে। শিৱসাগৰ জিলাত বসতি স্থাপন কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে ভোজনৰ যোগান দিয়ে। ভোজন কৰিয়েই পুনৰ যাত্ৰা আৰম্ভ কৰে। সেইদিনাই মৰাণ চহৰত প্ৰজাপতি বিবাহ ভৱনত জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহে আদৰণি সম্ভাষণ জনাইছিল আৰু এই সম্ভাষণ জনোৱাৰ কাৰ্যই ৰেলীটোক অধিক সক্ৰিয় কৰি তুলিছিল আৰু তাতে নিশাটো কটাই পুনৰ পিছদিনা পুৱাত যাত্ৰা আৰম্ভ কৰিছিল অৰ্থাৎ 27 তাৰিখ। সেইদিনা সন্ধিয়া পৰত বোকাখাটত প্ৰৱেশ কৰাৰ লগে লগে নাহৰজানৰ প্ৰীতিৰঞ্জন বৰুৱা নামৰ এজন সংস্কৃতবান তথা মহান সমাজসেৱকে নিশাটো আশ্ৰয় দিয়াৰ লগতে সকলো খাদ্য যোগান ধৰিছিল। 28 ফেব্ৰুৱাৰী অৰ্থাৎ পিছদিনা চাহ জলপান খাই পুৱাতে পুনৰ আৰম্ভ কৰি আবেলি বশিষ্ঠ মন্দিৰ কাষতে অৱস্থিত শান্তি সাধনা আশ্ৰমত জিৰণি লৈ সেইদিনা নিশা তাতেই থাকে। পিছদিনা আশ্ৰমৰ পৰা প্ৰদান কৰা চাহ জলপান খাই দিছপুৰ গেটলৈ ৰেলী আৰম্ভ কৰে। তাতে অসম চৰকাৰক 2008 to 2010 বৰ্ষকালৰ কাৰ্যকৰ্তা মৰাণ ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰ থকা এখন স্মাৰক পত্ৰ দি যাত্ৰা সফল হ'ল বুলি ধৰা হয়। সেইদিনা নিশাটো পুনৰ আশ্ৰমত কটায়। পিছদিনা অৰ্থাৎ 2 মাৰ্চ চাহ জলপান খাই পুনৰ নিজ স্থানলৈ ঘৰমুৱা হয়। ঘৰমুৱা হওঁতেই যোৰাবাটত মেঘালয় অৱস্থিত তেল ডিপোত সকলোৱে পেট্ৰল ভৰাব লৈছিল, কিন্তু মটৰ চাইকেল শাৰীটো দীঘল হোৱাৰ বাবে সময় বেছি লাগিছিল। সেই সময়তে প্ৰথমে পেট্ৰল ভৰাই শেষ হোৱা 6খন মটৰ চাইকেল আগতীয়াকৈ গতি কৰিবলৈ লৈছিল, য'ত এখন বাইকত ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিনন মৰাণ আৰু মাকুম আঞ্চলিক সমিতিৰ বিত্ত সম্পাদক শান্তনু মৰাণ আছিল। শান্তনু মৰাণে সেই সময়ত চালক আছিল। মূল ৰেলীটোৰ পৰা সিহঁতৰ বাইকৰ দূৰত্ব আছিল প্ৰায় 500 মিটাৰ। কিন্তু সেই বাইকখনে সোণাপুৰৰ দীঘাৰু চাৰিআলি পাওঁতেই মালবাহী ট্ৰাকৰ লগত সংঘৰ্ষ হয় আৰু এই ঘটনাতেই দুয়োজনৰ অৱস্থা সংকটজনক হয়। দুয়োজনকে চিকিৎসা ভৰ্তি কৰে যদিও বিনন্দ মৰাণ অচিন দেশলৈ গুচি যায় আৰু শান্তনু মৰাণ পিছলৈ উন্নত চিকিৎসা সাধন কৰি ভাল হয়। এই বিনন মৰাণৰ মৃত্যু তিথি হিচাপে আজি সদৌ মৰাণ ছাত্ৰ সন্থাই বা মৰাণ জনগোষ্ঠী
মৰাণ জাতীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰে 2 মাৰ্চ তাৰিখে। তেওঁ সোৱৰণত প্ৰতি বছৰে এখন ফুটবল ট্ৰফী প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ধন্যবাদ।